নমস্কাৰ, মোৰ নাম আশিকুৰ আহমেদ। কংগ্ৰেছৰ শাসনকালৰ 15টা বছৰ শিক্ষামন্ত্ৰী হিচাপে শিক্ষা বিভাগটো যেনেকৈ নহওক চলাই নিব পাৰিছিল আজিৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী বিদ্যালয়সমূহৰো উন্নয়ন সাধন হৈছিল বহুখিনি, লগতে শিক্ষকসকলেও নিয়মীয়াকৈ দৰমহা পাবলৈ সক্ষম হৈছিল। পিছে বিজেপিলৈ গৈ যোৱা 5 বছৰো হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগটো ধৰি ৰাখিছিল। আজি এনে পৰিস্থিতি হ'ল যে 34খনকৈ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ পথত। এতিয়া প্ৰশ্ন, ব্যৰ্থতা কাৰ বাবে? ব্যৰ্থ কোন? আচল কথা হ'ল, এখন ৰাজ্য চলাবলৈ সুস্থ মগজৰ লগতে দৃঢ় পৰিকল্পনা লাগে। এইবোৰ সম্ভৱ হৈছিল যোৱা 15 বছৰৰ কংগ্ৰেছৰ শাসনকালত একমাত্ৰ প্ৰয়াত তৰুণ গগৈ দেৱৰ বাবে। তৰুণ গগৈ দেৱৰ দূৰদৰ্শিতা আৰু দৃঢ় পৰিকল্পনাই অসমখনক এক নতুনত্ব আনি দিছিল। এই কথা সূত্ৰেও নুই কৰিব নোৱাৰে। তৰুণ গগৈৰ নেতৃত্বত থাকি হিমন্ত বিশ্ব শৰ্মাই কৰা কামবোৰৰ শলাগ লৈছিল জনসাধাৰণে। সেইবোৰ কাম কাজ দেখিয়ে জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মাক এক বিশেষ নজৰেৰে চাবলৈ লৈছিল। জনসাধাৰণে ভাবিলে হিমন্ত বিশ্ব শৰ্মা এনে এজন ব্যক্তি যিজনে হয়তো শিলতো চুই দিলে সোণ হৈ যাব। ইমানখিনিলৈ ৰাইজৰ বিশ্বাস বুটলিব সক্ষম হৈছিল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতাৰ এই কাহিনীৰ আঁৰৰ মানুহজনক হয়তো ৰাইজে দেখা নাপালে। মাথো হিমন্ত বিশ্ব শৰ্মাৰ নামটোহে মুখে মুখে ৰৈ গ'ল। সময়ে দিশ সলালে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। সকলোৱে সপোনৰ মালা গাঁঠিলে। অসমখন এতিয়া এক বেলেগ ৰূপ ল'ব। অসম জাকত জিলিকা হৈ উঠিব। এয়া কি? এইজনে সেইজন হিমন্ত বিশ্ব শৰ্মা নহয়নে? নে যিজন কংগ্ৰেছৰ শাসনকালত নিজৰ হাতত থকা বিভাগবোৰ সজীৱ কৰি তুলিছিল? কি শিক্ষা, কি স্বাস্থ্য, সকলোতে এক নতুন পোহৰ আনি দিছিল। এতিয়া যে সম্পূৰ্ণ বিপৰীত। শিক্ষা বিভাগ ধ্বংস কৰা হ'ল, স্বাস্থ্য বিভাগৰ ব্যৰ্থতা। কি হ'ল বাৰু? ইমানেই যদি যোগ্য হিমন্ত বিশ্ব শৰ্মা, তেতিয়া হ'লে দল পৰিৱৰ্তন হোৱাৰ লগে লগে তেওঁৰ কাম কাজৰ লেখাজোখাত কিয় ইমান বৃহৎ পৰিৱৰ্তন? এজন মুখ্যমন্ত্ৰী হৈও তেওঁ কিয় শিক্ষা বিভাগটো ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে? 34খন চৰকাৰী বিদ্যালয় বন্ধ হৈ যোৱা মানে চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীজনৰো ব্যৰ্থতা ওলাই পৰা নাইনে? মুখ্যমন্ত্ৰীৰ আসনখনেই সেয়া লক্ষ্য আছিল নেকি? নে দিল্লীয়ে সকলো নিয়ন্ত্ৰণ কৰি আছে? নিজক যোগ্য ভোগ্য বসুন্ধৰা বুলি জহাই ফুৰি লাভ নাই। লাহে লাহে সকলো পৰিষ্কাৰ হৈ আহিছে কাৰ কিমান যোগ্যতা। ধন্যবাদ।